আমাৰ আজি নগৰখন গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ ত্ৰিবাৰ্ষিক মহানগৰ সমিতিৰ অধিৱেশন আৰু আজি আমি ইয়াত দিছপুৰ লাষ্টগেটস্থিত আমি কলকাপ্তানি বিভাগৰ সভাকক্ষত যি অনুষ্ঠিত কৰিছোঁ বাৰেৰহণীয় কাৰ্যসূচীৰে আমি আজি আমাৰ যি 3 বছৰীয়া আমাৰ কাৰ্যকাল সেই কাৰ্যকালৰ আজি আমি তাত সম্পূৰ্ণ অধিৱেশনখনি বিশ্লেষণ কৰিম আৰু ইয়াৰ পিছতে আমাৰ অধিৱেশন সমাপ্ত হোৱাৰ পিছতে আমাৰ এখনি প্ৰতিনিধি সভা আৰম্ভ হ'ব আৰু তাৰ জৰিয়তে আমি নৱাগত আমি কিছুমান প্ৰতিনিধিক আমি ইয়াতে সন্নিবিষ্ট কৰিম যিখন নতুনকৈ সমিতি গঠন হ'ব। আমাৰ দাবী বহুত আছে, আমাৰ কৰিবলগীয়া বহুত আছে। আমি ইতিমধ্যে চৰকাৰৰ পৰা আশ্বাস পাই থৈছোঁ। আমি অহা যি এপ্ৰিল মাহৰ পৰা যি আমাক চৰকাৰে আশ্বাস দিছে যে আমাৰ খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰ থলুৱা অসমীয়া যি আমাৰ গৰিয়ামৰীয়া দেশীসকলক জৰীপৰ কাম আৰম্ভ কৰিম বুলি কৈছে। গতিকে এই জৰীপ যাতে তেওঁলোকে অতি শীঘ্ৰে কৰে আৰু আমি যদি তেওঁলোকে এই আমাৰ দাবীসমূহ যি আমাক চৰকাৰে আশ্বাস দিছে এই আশ্বাস যদি পূৰণ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত এনেকৈ আমি সকলোৱে একগোট হৈ পেলাই আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হ'ম। গতিকে সেয়েহে আজি আমাৰ যি প্ৰতিনিধি সভা এই সভাত নতুন এখন সমিতি গঠন হ'ব আৰু এই গঠনৰ পিছতে আমি পৰৱৰ্তী সময়ত কমিটিখন কেনেধৰণে গঠন হয় কাক লৈ গঠন হয় সেইখিনি আমি